সপোনতো ভবা নাছিলোঁ এনেকুৱা এটা মূৰ্তি যে আমাৰ ঘৰৰ কাষতে আছে আৰু ইমান দিনে জনাই নাছিল। নমস্কাৰ, মই অঞ্জলি ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিলেনে মই খোৱা বোৱা যোগাৰ কৰিছোঁ, মানে এজেগালৈ যাম, সেইকাৰণে মই কেইটামান বস্তু লৈ লৈছোঁ খোৱা বোৱা, নহ'লে ৰাস্তাতে ভোক লাগে। বেলেগ কামত গৈছিলোঁ, গ'লোঁ এফালে, কিন্তু কাম কৰি মেলি এফালে গ'লোঁ ঘূৰিবলৈ, আৰু এয়া ৰেষ্টুৰেণ্টত দেখিছেনে সোমালোঁ আৰু ভোক লাগিছিলে বহুত, আৰু সেইকাৰণে আৰু কিবা খাই ল'লোঁ। মানে একদম মানে এটা ছাৰপ্ৰাইজ বস্তু দেখিলোঁ, আপোনালোকক মই দেখাইছোঁ এই ভিডিঅ'ৰ আগতে। ইমান ডাঙৰ হনুমান মন্দিৰ আছিল বুলি মই জনাই নাছিলোঁ হোজাই ডিষ্ট্ৰিক্টত। আৰু আপোনালোকক মই ভালকৈ দেখাম শেষ হ'লোঁ। আৰু আমি খাইছিলোঁ ফ্ৰাইড ৰাইচ আৰু বিৰিয়ানী, হাজবেণ্ডে খাইছিলে বিৰিয়ানী, মই খাইছিলোঁ ফ্ৰাইড। দুখন প্লেট দিছিলে, তাতে এখন হাজবেণ্ডক দিলোঁ, এখন মই ল'লোঁ, এখন তাৰপিছত অলপ বাকী ল'লোঁ। সেইদিনা মই জমেট'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, 150 টকা লৈছিলে আৰু খুবেই ভাল আছিলে, টেষ্টি আছিলে খাবলৈ। আৰু এইখিনিও টেষ্টি হয়, কিন্তু ইমান টেষ্টি হোৱা নাই যিখিনি আমি ফুটপাথত খাওঁ, সেই তেনেদৰে হোৱা নাই, তথাপিও ভালেই লাগিছে। এয়া জালুকটো অলপমান কম দিলে, আৰু জালুকটো অলপ বেছি দিব লাগে, চেণ্টটো থাকিলেহে মানে অলপ খাব ভাল লাগে। আৰু এয়া ময়ো বাকী লৈছোঁ, তাৰপিছতে হাজবেণ্ডৰ মতে বাকী লৈ আছে, কেনেকৈ লৈছে নাজানো, মইতো সোৱাদহে লাগিছোঁ। তাৰপিছতে নিমখ কম হ'ল, নিমখ বিচাৰি আছোঁ। তাৰপিছতে সেইটো চচ আছিলে, ইয়াতে চচটো লৈ লৈছোঁ অলপ, এইবোৰ জ্বলা অলপ লৈ ল'লে ভাল লাগে। আৰু পাছতে এয়া ফাইনেলি আপোনালোকক দেখাইছোঁ মই বাকীখিনি কেনেকুৱা কালাৰটো চাওক। এয়া হাজবেণ্ডে একদম পুৰা হালধীয়া হৈ গৈছে, পুৰা মানে মাংসৰ লগত হেৰি কৰিছে বিৰিয়ানীটো, আৰু মোৰ এইফালে শুকান আৰু তথাপিও খাইছোঁ, ভালেই লাগিছে। এয়া চব দেখাইছে। এইফালে আকৌ খোৱা ভিডিঅ' কৰিছিলোঁ, যিহেতু ব্লগ ভিডিঅ' এটা বনাব ভাবিছিলোঁ, ফুড ব্লগ। তাৰপিছতে এয়া এইখিনি অকণমান ৰাখি থ'লোঁ। আপোনালোকে হয়তো জানিব বিচাৰিছে এই মূৰ্তিটো ক'ত আছে, নহয় জানো? এই মূৰ্তিটো আছে হোজাই ডিষ্ট্ৰিক্টতে, আৰু এই শংকৰদেৱ নগৰৰ যিখন কোৰ্ট আছে, তাৰ পৰা অলপ 2-3 কিলোমিটাৰমান আহি পেলাই এইখন পাব সন্ধিয়া ৰেষ্টুৰেণ্ট, আৰু এই সন্ধিয়া ৰেষ্টুৰেণ্টৰ সন্মুখতে এই হনুমান মূৰ্তিটো আছে। আপোনালোকে আহিলে হয়তো দেখা পাব, নগাঁও গ'লেও দেখা পাব, আৰু হোজাই আহিলে দেখা নাপাব, কিন্তু এইফালে অলপ নীলবাগান চাইডে আছে। আৰু এয়া চব মই প্ৰথম দেখিছোঁ কাৰণে পুৰা ওলাই চাইছোঁ, ইমান ওখ, বহুত ওখ হ'ব মূৰ্তিটো।